আজি মই আপোনালোকক ব্ৰহ্ম মুহূৰ্তত মই কেনেদৰে ভগৱানক স্মৰণ কৰোঁ সেই বিষয়ে ক'বলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগতে মই এটা ভিডিঅ'ত ব্ৰহ্ম মুহূৰ্তত ঈশ্বৰক ধন্যবাদ দিয়াৰ কথা কৈছিলোঁ। বিভিন্নজনে মোক প্ৰশ্ন কৰিছিল যে আমিও ভগৱানক ব্ৰহ্ম মুহূৰ্তত স্মৰণ কৰোঁ, কিন্তু আমাৰ আজিলৈকে একো লাভ হোৱা নাই। আমি কেনেদৰে তেওঁ মৰমৰ পাত্ৰ হ'ব পাৰিম, আমাক ক'বনে? এতিয়া মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আমি সকলোৱে জানো ঈশ্বৰক আমি দেখা নাই। আমি ঈশ্বৰৰ বিষয়ে শুনিছোঁ। ঈশ্বৰৰ সৰুৰূপী বৰ্ণনা প্ৰায়বিলাক ধৰ্মত নাই। হিন্দু ধৰ্মৰ পবিত্ৰ ধৰ্মশাস্ত্ৰ শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থৰ ৮ম নম্বৰ অধ্যায়ৰ ৯ম শ্লোকত গীতাৰ ভগৱানে কৈছে, মোৰ ৰূপ অনুতকৈ সূক্ষ্ম, অচিন্তনীয়, সূৰ্যৰ দৰে প্ৰদীপ্ত। পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম ইছলাম ধৰ্ম মতে ভগৱান হ'ল নূৰৰ এক পোহৰ। সেইদৰে খ্ৰীষ্টান ধৰ্মই কয় গড ইজ লাইট। খ্ৰীষ্টানসকলৰ ধৰ্ম প্ৰচাৰক যীশুখ্ৰীষ্টই নিজেই কৈছে, তোমালোকে মোক ঈশ্বৰ বুলি নাভাবিবা, মই ঈশ্বৰ নহয়, ভগৱান এক পোহৰ, গড ইজ লাইট। ইহুদীসকলে তেওঁ ভগৱানক য়েহোৱা বুলি কয়, অৰ্থাৎ জ্যোতি। ইহুদীৰ ধৰ্ম প্ৰচাৰক মোজেছে পৰ্বতৰ ওপৰত এক জ্যোতি দেখা পাইছিল বুলি আমি পাইছোঁ। বৌদ্ধ ধৰ্মত ভগৱানৰ কোনো মূৰ্তি নাই। বুদ্ধদেৱে নিজেই কৈছে, আত্মদীপো ভৱ, নিজৰ পোহৰ নিজেই জগাই তোলা, অৰ্থাৎ আত্মাৰ পোহৰ তুমি নিজেই হোৱা। অসমীয়া সাহিত্যৰ বা অসমীয়া সংস্কৃতিৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে কীৰ্তন নামঘোষাৰ ৬৫৮ নং পৃষ্ঠাত কৈছে যে ভগৱানৰ মূৰ্তি নাই। তেওঁ মূৰ্তি নাই, তেওঁক আমি ৰাম বুলি মনৰ আশা মনত মাৰ নিয়াব লাগিব। আমি এক মূৰ্তি কল্পনা কৰিব লাগিব। গীতাৰ ভগৱানে আকৌ কৈছে যে ভগৱান জ্যোতিৰো জ্যোতি, তেওঁ পোহৰ, তেওঁ নিৰাকাৰ। তেওঁ দিয়া আনন্দৰ কণাবিলাক আমি জীৱ জগতে উপভোগ কৰি আছোঁ বুলি তৈত্তিৰীয় উপনিষদত আমি পাইছোঁ। মহামানৱ মহাত্মা গান্ধীয়ে কৈছে, ঈশ্বৰৰ কোনো নিৰ্দিষ্ট ৰূপ নাই, তেওঁ কোনো নিৰ্দিষ্ট নাম নাই। ঈশ্বৰ মানে সত্য, যি সত্য তেওঁৱেই ঈশ্বৰ, কিন্তু আমি তেওঁক নেদেখোঁ। গড ইজ ট্ৰুথ বুলি মহাত্মা গান্ধীয়ে নিজেই কৈ গৈছে। ব্ৰহ্ম মুহূৰ্ত শব্দটোৰ অৰ্থ হ'ল ব্ৰহ্ম শব্দৰ অৰ্থ হ'ল ঈশ্বৰ আৰু মুহূৰ্ত হ'ল সময়, বেলা, কাল, অৰ্থাৎ ঈশ্বৰক লগ পোৱাৰ সময়েই হ'ল ব্ৰহ্ম মুহূৰ্ত। এতিয়া আমাৰ প্ৰশ্ন আহিছে, আমি ঈশ্বৰৰ পৰা আমি কি পাওঁ? আমি জানো যেতিয়া আমি মনত দুখ পাওঁ আমি তেতিয়া সুখ বিচাৰোঁ, শান্তি বিচাৰোঁ। আমি যেতিয়া নিৰানন্দ হওঁ তেতিয়া আমি আনন্দ বিচাৰোঁ। এইবিলাক আমাৰ অৰিজিনেল প্ৰকৃত আগৰ পৰা আমাৰ জন্মৰ আগতে আমাৰ আত্মাই বিচাৰি পোৱা সুখ, শান্তি, আনন্দ এইবিলাক আমাৰ আত্মাত আছে। কিন্তু বৰ্তমান যুগত খামখিয়লিতাৰ মাজত আমি এইবিলাক হেৰুৱাই পেলাইছোঁ। আমাৰ আত্মাই সেইবিলাক বিচাৰি হাবাথুৰি খাই পৰিছে। আমাৰ পিতা পৰমাত্মা ভগৱানক আমি কওঁ পিতা, বন্ধু, সখা সকলো বুলি আমি সম্বোধন কৰোঁ, কিন্তু তেওঁ কোনো ৰূপ নাই। তেওঁ এক পোহৰ, তেওঁ এক জ্যোতি। তেওঁ আমাক আন্ধাৰৰ পৰা পোহৰলৈ নিবলৈ কি কৰে, যুগে যুগে অৱতাৰ ধৰে, আমাক শিক্ষা দিয়ে, জ্ঞান দিয়ে, সুখ দিয়ে, আনন্দ দিয়ে। তেওঁৰ স্বৰূপ হ'ল সুখ, শান্তি, আনন্দ। তেওঁৰ ৰূপ হ'ল এক পোহৰ। আমি ভগৱানক যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি হাতযোৰ কৰি ওপৰলৈ লৈ পেলাই হাতকেইটা ওপৰলৈ ভগৱানক প্ৰাৰ্থনা কৰোঁ। আমি জানো ভগৱানৰ স্থিতি সকলোৰে ওপৰত আছে, একদম ওপৰত আমি দেখা নাই। আমিও ওপৰলৈ যাবলৈ ইচ্ছা কৰোঁ, কাৰণ ভগৱানৰ স্থিতিত যদি আমি স্থিতি হ'ব পাৰোঁ তেতিয়া আমাৰ মনলৈ ওপৰৰ পৰা
ভগৱানৰ পৰা সুখ শান্তি আনন্দ সকলো আহিব। আমি আমাৰ স্থিতি উচ্চ কৰিবলৈ হ'লে আমাৰ ভাৱনা সংকল্প আমাৰ কৰ্ম সকলোবিলাক আমি ওপৰলৈ নিব লাগিব। আমি ক্ষুদ্ৰ কথাবিলাক ভাবি থাকিলে নহ'ব। আমাৰ সংকল্প হ'ব লাগিব উচ্চ। এতিয়া আমি এটা কথা ক'বলৈ আহিছোঁ, অমৃত বেলাৰ সময়ত অলৌকিক সময়, এই সময়ত ভগৱানক স্মৰণ যদি আমি একাগ্ৰতাৰে কৰোঁ, তেতিয়া আমাৰ মনৰ ভিতৰত সুপ্ত হৈ থকা এক অদ্ভুত শক্তি জাগৃত হ'ব। যি শক্তি আমি পৃথিৱীত বিচাৰি পোৱা নাই, যি শক্তি বিচাৰি আমি হাবাথুৰি খাই পৰিছোঁ, সেই শক্তি আমাৰ মনত জাগৃত হ'ব। কাৰণ ভগৱান হ'ল পাৱাৰ হাউচ, আমি হ'লোঁ লাইট, আমি লাইটৰ হাউচ। পাৱাৰ হাউচৰ পৰা এই লাইটলৈ আমাৰ আত্মা যি আছে, পাৱাৰ হাউচৰ পৰা আহি পোহৰ পৰিব, শক্তি পৰিব। আৰু সেইবিলাক আমি পাম যেতিয়া আমি ভগৱানৰ ৰূপ আৰু চিন্তন কৰিম, ৰূপৰ চিন্তন কৰিম, আমি তেওঁক স্মৰণ কৰিম। কিন্তু আমি তাক কৰিব লাগিব একাগ্ৰতাৰে। আমাৰ মন ইফালে সিফালে গ'লে নহ'ব। পাৱাৰ হাউচৰ পৰা লাইট লৈ আমি লাইট হাউচ হৈ পৰিম, তেওঁৰ পৰা পোহৰ লৈ, তেওঁৰ পৰা শক্তি হৈ আমি নিজকে শক্তিশালী কৰি তুলিম। আৰু আমি যেতিয়া আমাৰ মনত শক্তি পাম, তেতিয়া আমি কি হ'ব, আমি শান্তি, শক্তি, সুখ শান্তি আনন্দ সকলোবিলাক নিজে নিজে অনুভৱ কৰিব পাৰিম। এই সুখ শান্তি আনন্দবিলাক আমি পাম কিয়, যেতিয়া আমি ভগৱানৰ ৰূপ চিন্তন কৰিম। আমি ৰূপ চিন্তন কৰিম। তেওঁৰ ৰূপ হ'ল কি হ'ল, তেওঁৰ ৰূপ হ'ল এক বিন্দু, ভগৱান হ'ল এক বিন্দু, আৰু আমি হ'লোঁ এক বিন্দু। আমাৰ বিন্দুটোৱে বিচৰাখিনি যদি আমি সুখ বিচাৰিছোঁ, ভগৱানৰ ৰূপ চিন্তন কৰি এক পোহৰ ৰূপে তেওঁক ধৰি আমি সুখৰ কল্পনা কৰোঁ। সুখৰ পোহৰবোৰ আহিব, কিছুমান ৰং আমি অনুভৱ কৰিম, বা শৰীৰত আমি সুখ অনুভৱ কৰিম, আমাৰ আত্মাই সুখ অনুভৱ কৰিব। সেই সুখবিলাক আহি আমাক সুখেৰে ভৰাই তুলিব। সেইদৰে আমি শান্তি বিচাৰিলে আমি পাম শান্তি, আৰু আনন্দ যদি বিচাৰোঁ আমি আনন্দৰে ভৰপূৰ হ'ম। আমাৰ মন আনন্দৰে ভৰপূৰ হ'ব। ৰাতিপুৱাই যেতিয়া আমি পাৱাৰ হাউচৰ পৰা শক্তি লৈ আমাৰ আত্মাৰূপী বেটাৰীটো চাৰ্জ কৰিলোঁ, যেনেকৈ মোবাইলটো আমি ৰাতিপুৱাই চাৰ্জ কৰিলে আমাৰ দিনৰ কাম হৈ থাকে, আমাৰ আত্মাৰূপী বেটাৰী চাৰ্জ হ'ব। চাৰ্জ হ'লে সুখ শান্তি আনন্দবিলাক আমি নিজে নিজে অনুভৱ কৰিম। আমাৰ মনলৈ সাহস আহিব, আমি প্ৰেৰণা পাম, কেনেদৰে কাম কৰিম। যদি আমি দিনটো কিবা এটা কথা ভাবি আছোঁ, ধৰক মই আমুকটো কাম কৰিবই লাগিছিলে, মই আমুক প্ৰবন্ধটো লিখিবই লাগিছিলে, আৰম্ভণিটো মই কেনেকৈ কৰোঁ। কিন্তু অমৃত বেলা ভগৱানৰ স্মৰণ কৰি বিন্দুৰ ওপৰত, সেই বিন্দুৰ পৰা আহি ইয়াত যেতিয়া পোহৰটো পৰিব, মনত কল্পনা কৰিব লাগিব, আৰু ভগৱানক জ্ঞানৰ সাগৰ ৰূপে কল্পনা কৰি, মই নিজে এক জ্ঞানস্বৰূপ আত্মা বুলি কল্পনা কৰি, মনৰ ভাৱনাখিনি যিটো মই মনত ভাবি আছোঁ, মনেৰে নীৰৱতাৰে ভাবিলে সি সংকল্প হৈ যাব, আৰু ভগৱানক টাচ কৰিব। ভগৱানে ইয়াক অনুভৱ কৰিব। অনুভৱ কৰি আমি পিছদিনা যিটো প্ৰবন্ধ লিখিম বুলি ভাবিছিলোঁ, আৰম্ভণিখিনি কৰিম বুলি ভাবিছিলোঁ, সেইটো আপোনা আপুনি আমাৰ মগজুলৈ আহি যাব, আৰু আমি ছাকচেছফুল হৈ পৰিম, আমি কৃতকাৰ্য হ'ম, আমাৰ প্ৰবন্ধটো লিখা হ'ল। সেইদৰে পৰীক্ষাৰ ক্ষেত্ৰতো, বা কাৰোবাৰ অসুখ হৈছে, তেওঁলৈ আমি ভগৱানৰ পৰা শক্তি ল'লোঁ। মই এক পাৱাৰফুল শক্তি সম্পন্ন আত্মা হয়, ভগৱান হ'ল শক্তিৰ সাগৰ, শক্তিৰ সাগৰৰ পৰা পাৱাৰবিলাক আহি মই আত্মাটোত পৰিছে, আত্মাটোৰ পৰা মগজুলৈ গুচি গৈছে, মগজুৰ পৰা মোৰ শৰীৰলৈ পৰিছে, মোৰ মনে গ্ৰহণ কৰিছে, আৰু সেই গ্ৰহণ কৰা শক্তিখিনি মই কোনোবা দুৰ্বল লোকৰ ওচৰত ঢালি দিলোঁ। কাৰণ সেই সময়ত তেওঁলোক শুই থাকে, তেওঁলোকৰ ছাবকনচিয়াছ ব্ৰেইনে কাম কৰি থাকে। ছাবকনচিয়াছ ব্ৰেইনত বা অৱচেতন মনত যেতিয়া তেওঁলৈ মই শক্তি দিলোঁ, তুমি শক্তিস্বৰূপ আত্মা,
মই নিজকে আত্মা বুলি ইতিমধ্যে ভাবি থৈছোঁ। আত্মাটো মই এক পোহৰ, মোৰ পৰা পোহৰৰ শক্তিবিলাক ৰৈ ৰঙা লাইট গৈ তেওঁৰ গাত পৰিছে, তেওঁ মগজু শৰীৰ গোটেই শৰীৰত পৰিছে আৰু তেওঁ শৰীৰটো শক্তিৰে ভৰপূৰ হৈছে। আৰু তেতিয়া কি হ'ব, তেওঁ অনুভৱ কৰিব। এইদৰে আমি অনেক পোহৰ, ৰঙৰ পোহৰ আমি সকলোকে দিব পাৰোঁ। কোনোবা দুৰ্বল লোক শক্তি দিলোঁ, কোনোবাই অশান্তি পাই আছে তেওঁক শান্তি দিলোঁ, কোনোবা অপবিত্ৰ বেয়া বস্তু খাই আছে তেওঁৰ জীৱনটো ধ্বংস হ'বলৈ ধৰিছে, তেওঁ পবিত্ৰতাৰ শক্তি বগা হোৱাইট লাইট তেওঁক দি আছোঁ। ভগৱানৰ পৰা হোৱাইট লাইট আহি ইয়াত পৰিছে, মই দি আছোঁ। আমি মনত এইদৰে মনটো বিন্দুৰ লগত সংযোগ কৰি, মোৰ মনটো মই বিন্দুৰ লগত সংযোগ কৰিলোঁ, সেই বিন্দুৱে ধৰি ল'লে, তাৰপিছত মোৰলৈ শক্তি আহিলে, গুণ আহিলে, জ্ঞান আহিলে, মই সকলোকে বিলাই দিলোঁ। এইদৰে যদি একেৰাহে 7-10 দিনমান আমি কৰি যাওঁ, এসময়ত আমাৰ মনলৈ নিজেই যে আমি বিন্দু, আমাৰ যে শক্তি আছে, সাহস আছে, প্ৰেৰণা আছে, এই কথা আমাৰ মনত সোমাই যাব। আৰু আমি সেই উচ্চ স্থিতিৰ লগত আমাৰ স্থিতিও উচ্চ হৈ যাব, কাৰণ আমাৰ চিন্তাবোৰ ভাল হ'ল আৰু সেই স্থিতিৰ লগত আমাৰ সম্বন্ধবোৰ মধুৰ হৈ গ'ল। আমি যেতিয়াই ভাবোঁ মনত তেওঁক স্মৰণ কৰিলোঁ, আমাৰ দিনটো ভাল হৈ থাকিল। বৰ্তমান আমি দেখিছোঁ গোটেই পৃথিৱীখনত ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, ধৰ্মনীতি বা বিভিন্ন ধৰণৰ কৰ্মভোগ বা বস্তুৰ মূল্যবৃদ্ধি, এইবিলাকে গোটেই পৃথিৱীখন তোলপাৰ লগাই আছে, হুলস্থুল হৈ আছে। সকলোতে অশান্তি, সকলো লোক ব্যাকুল। আৰু এই সময়ত যদি আমি আমাৰ শুভ সংকল্প, আমাৰ মনৰ শুভ ভাৱনাৰ দীপ মানে চাকি, মনটো পোহৰ কৰি লৈ সেই পোহৰখিনিয়ে আমি বিশ্বত বিলাই দিওঁ। আমাৰ মনৰ জ্যোতি কাক কেনেকৈ দিব লাগে আমি সেই জ্যোতি বিলাই দিওঁ, তেতিয়া সেই জ্যোতিয়ে অনেকৰ উপকাৰ কৰিব। আমি এই ক্ষেত্ৰত একাগ্ৰ হ'ব লাগিব। এজন ভগৱানক আমি চিন্তা কৰিব লাগিব আৰু তেওঁতে মনটো স্থিৰ কৰি যদি একাগ্ৰতাৰে আমি কাম কৰি যাওঁ, কাৰণ তেতিয়া আমাৰ কি হ'ব, তেতিয়া আমি সিদ্ধি লাভ কৰিব পাৰিম। আমি জীৱনত যি বিচাৰিছিলোঁ সেইটো পাম, কাৰণ একাগ্ৰতাই সিদ্ধি আনে। আমাৰ মনৰ সংকল্প, বাক্য, কৰ্মত আমাৰ প্ৰকৃত স্বৰূপ ফুটি উঠিব। অমৃত বেলা আমি যদি এইখিনি ভাবোঁ, গোটেই দিনটো আমাৰ সংকল্পবোৰ শুদ্ধ হৈ যাব, ইতিবাচক হৈ যাব, বাক্য শুদ্ধ হ'ব। আৰু প্ৰথম এইখিনি ভগৱাৰ আগতেই ভগৱানক ধন্যবাদ দিব লাগিব। আজি ৰাতিপুৱাটো আমি সুন্দৰকৈ পালন কৰিম। ধন্যবাদ ভগৱান, তোমাক ধন্যবাদ দি লৈছোঁ। আৰু শেষতো আমি ধন্যবাদ দিম আমাৰ মনটো ইমান সুন্দৰ কৰি দিয়াৰ বাবে, আমাৰ চিন্তা চৰ্চাবোৰ ইমান উচ্চলৈ নিয়াৰ বাবে আমি ভগৱানক ধন্যবাদ দিলোঁ। তাৰপিছত অলপ দিনৰ পিছত আপোনালোকে চাব, আমি যদি কেতিয়াবা অশান্তিটো আছিলোঁ, এতিয়া আমাৰ মনটোত সেই অশান্তিবিলাকে ক্ৰিয়া কৰিব নোৱাৰে, সেইবিলাক আমাৰ কাৰণে অতি তুচ্ছ হৈ পৰিব। আমি আনন্দ বিচাৰি আছিলোঁ, বাহিৰত আমি আনন্দখিনি দেখা নাই, ঘৰত দেখা নাই, আমাৰ চাকৰিত দেখা নাই বা ক'তোৱে দেখা নাই, কিন্তু আমাৰ মনত অনবৰতে আনন্দৰ অনুৰণন বাজি থাকিব। মই আজি 23 বছৰে এনেদৰে ভগৱানক ধন্যবাদ দি স্মৰণ কৰি মই পাইছোঁ যে মই কোনোদিনেই মনত দুখ অনুভৱেই কৰা নাই। দুখ আহিছে, নহয়, পৰিস্থিতি আহিছে, পৰিস্থিতি নিজে নিজে হাম কাটিছে। তাত মোৰ স্বস্থিতি, মোৰ মনটো ইমানেই শক্তিশালী হৈ আছে যে এইবিলাকে মোক তলাব পৰা নাই। সেয়েহে মই আপোনালোকক সকলোকে কওঁ, অমৃত বেলাটো আমাৰ কাৰণে অতি অপৰিহাৰ্য। কোনোদিনে আমি অমৃত বেলাৰ বা ব্ৰহ্ম মুহূৰ্তৰ সময়কণ আমি যাতে নষ্ট নকৰোঁ। এই সময়তে আমি গোটেই জীৱনলৈ, ভৱিষ্যতলৈ আৰু বৰ্তমান সুখ শান্তি আনন্দৰে, ফুল মোনৰ দৰে, পূৰ্ণ চন্দ্ৰৰ দৰে সকলোবিলাক লৈ আমি নিজকে নিজৰ জ্যোতি
যেনেকৈ চন্দ্ৰই জ্যোতি দিয়ে সেইদৰে আমি পোহৰবোৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডক বিলাই দি পুনৰ সেইখিনি আমি নিজে ধাৰণ কৰিবলৈ সমৰ্থ হওঁ। আহক। ধন্যবাদ।